প্ৰথমতে মই সকলোকে নমস্কাৰ জনাইছোঁ। আজিৰ এই প্ৰেছ মিট অনুষ্ঠানত উপস্থিত আমাৰ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল, লগতে আজিৰ এই প্ৰেছ মিট অনুষ্ঠানত উপস্থিত আমাৰ সদৌ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চৰ তথা সদৌ বৰ্মন কছাৰী মহিলা সমিতিৰ বিভিন্ন পদত থকা বিষয়ববীয়াসকল। তো আজি আমি আগন্তুক আমাৰ ভাৰতবৰ্ষৰ লোকসভা যি নিৰ্বাচন হ'বলৈ গৈ আছে, গতিকে এই নিৰ্বাচনত আমি সদৌ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চই যোৱা যি বিটিআৰ তথা বিধানসভাৰ নিৰ্বাচন হৈ গ'ল, তাত আমি সদৌ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চই আমি বিটিআৰ চৰকাৰক তথা UPPL দলক আমি সমৰ্থন কৰি আহিছিলোঁ। আৰু যোৱা যিটো আমাৰ বিধানসভাৰ নিৰ্বাচন গৈছিল, তাত আমি BJP তথা UPPL তথা AGP দলৰ প্ৰাৰ্থীক আমি সমৰ্থন কৰি আহিছিলোঁ। আৰু সেই হিচাপেই অহা যি আমাৰ অসমত তিনিখলপীয়া লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, তাত আমি বিটিআৰ তথা সদৌ অসম থকা আমাৰ বৰ্মন কছাৰীসকললৈ আমি আজিৰ এই প্ৰেছ বিজ্ঞপ্তি যোগে আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে আমাৰ বৰ্তমান বিটিআৰ তথা অসমত যি এটা BJP AGP UPPLৰ চৰকাৰ তথা বিটিআৰত UPPL BJP আৰু GSPৰ যি শাসন ব্যৱস্থা চৰকাৰ চলি আছে, এই চৰকাৰৰ অহাৰ পৰাই যে এটা গোটেই অসম তথা আমাৰ বিটিআৰত এটা শান্তিৰ বাতাবৰণৰ সৃষ্টি হৈছে, লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত এটা ঐক্যতা শান্তি স্থাপন কৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। লগতে শান্তিৰ লগতে এই 3 বছৰীয়া বিটিআৰ চৰকাৰ তথা আমাৰ অসম চৰকাৰে বিভিন্ন আঁচনিৰ যোগেদি আমাৰ বিভিন্ন এই অঞ্চলত থকা বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ কল্যাণাৰ্থে বা মংগলৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰি আমাক ৰাইজক বা তথা বিভিন্ন সংগঠনক সহায় সহযোগিতাৰে তেওঁলোকে আগবঢ়াই লৈ গৈ আছে। গতিকে আমি এইবেলি আমাৰ আকৌ পুনৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আমি আমাৰ সদৌ বৰ্মন কছাৰী জাতীয় ঐক্যমঞ্চৰ তৰফৰ পৰা আমি সদৌ অসমত NDA প্ৰাৰ্থীক আমি সমৰ্থন জনাম। লগতে বিটিআৰ অঞ্চলত যিহেতু আমাৰ দুটা সমষ্টি আছে, দৰং আৰু ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টি, এই দুটা সমষ্টিত আমাৰ মঙলদৈ সমষ্টি দৰং ওদালগুৰি সমষ্টিত আমি দিলীপ শইকীয়াক সমৰ্থন জনাইছোঁ। লগতে আমাৰ কোকৰাঝাৰ সমষ্টিত আমি UPPL দলক আমি আমাৰ তৰফৰ পৰা আমি সমৰ্থন জনাইছোঁ। গতিকে আজিৰ এই প্ৰেছ বিজ্ঞপ্তি যোগে আমি আমাৰ বৰ্মন কছাৰীসকলৰ অধ্যুষিত অঞ্চলসমূহক আমি আহ্বান জনাইছোঁ যাতে আগন্তুক নিৰ্বাচনত আমাৰ সদৌ অসম তথা আমাৰ বিটিআৰ অঞ্চলত থকা বিভিন্ন ঠাইত বৰ্মন কছাৰীসকলে যাতে আমি সমৰ্থন দিয়া প্ৰাৰ্থীক যাতে তেওঁলোকে ভোট প্ৰদান কৰি যাতে আগন্তুক দিনত আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত যাতে আমি আৰু সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তথা আমাৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়োৰ হাত যাতে আমি শক্তিশালী কৰি যাতে আমি এটা আগন্তুক দিনত আমাৰ এই যিটো উন্নতিৰ ধাৰা এইখিনি বজাই ৰখাত যাতে আমি আগভাগ লৈ যাতে আমি আকৌ এখন ভাল
আমি কেন্দ্ৰত চৰকাৰ গঠন কৰি যাতে আমি শান্তিৰে বসবাস কৰি আমাৰ বিভিন্ন জনগোষ্ঠীৰ যাতে আমি উন্নতি কৰিব পাৰোঁ আৰু লগতে আমাৰ ৰাইজৰ যাতে আকাংক্ষাবিলাক মানে দূৰ হয় তাৰে আশা ৰাখি মোৰ আজিৰ এই যিটো আমি আজিৰ যি প্ৰেছ বিজ্ঞপ্তি যোগে যিখিনি আমি ৰাইজক আহ্বান জনাইছোঁ তেওঁলোকলৈ মোৰ পুনৰ মানে আহ্বান জনাই মোৰ বক্তব্যখিনি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমি বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চ আৰু লগতে বৰ্মন কছাৰী মহিলা ঐক্য মঞ্চৰ নেতৃত্বত আমি প্ৰেছ মিট দিবলৈ ওলাইছোঁ। কাৰণ আগন্তুক লোকসভা 2024ত আমি উমৈহতীয়াভাৱে আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ লোকসভা নিৰ্বাচনত আমি ইউপিপি দল তথা তাৰ মিত্ৰ দলক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ জয়ন্ত বসুমতাৰী আৰু মঙলদৈ দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ তাৰ মিত্ৰ দলক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। এইটো কাৰণ যে BTRত বৰ্তমান আমাৰ শান্তিৰ পৰিৱেশ হৈছে। BTR শান্তি চুক্তি হোৱাৰ পিছৰ পৰাই আমাৰ BTRত এতিয়া বড়ো অবড়ো আদিবাসী বাঙালী যিকোনো জাতি ধৰ্মৰ যিটো মানে গণ্ডগোল হৈছিল সেই গণ্ডগোল নাইকিয়া হৈছে। সকলোৱে একেলগে এতিয়া হাট বজাৰ অফিচ কাছাৰীত গৈ আছে, সকলোৱে নিজৰ নিজৰ কাম কাজ কৰিছে। আজি শান্তিৰ পৰিৱেশ গঢ়িছে। আজি BTRৰ ৰাস্তা ঘাট চাৰিওফালে হৈছে। আজি BTR ল'ৰা ছোৱালী শিক্ষা দীক্ষা লাভ কৰিব পাৰিছে। আজি BTR অঞ্চলত আজি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ধৰণ হৈছে আৰু আজি তাতে সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে শিক্ষা লাভ কৰিছে। আজি BTRত আজি কোচিঙৰ কাৰণে BTR গভৰ্ণমেণ্টে তাত প্ৰত্যেকতে কোচিঙৰ ব্যৱস্থা কৰি দিছে। আজি তাৰ ফলত আমাৰ বৰ্তমান BTR আমি 9-10জনমান ল'ৰা ছোৱালী আমি SCS MBS পাবলৈ সক্ষম হৈছোঁ। আজি BTR আমি মানে গুড গভৰ্ণমেণ্ট বুলি ক'বলৈ সুখী হৈছোঁ। যিটো BTR শান্তি চুক্তি হ'ল আমাৰ প্ৰমোদ বড়ো তথা গোবিন্দ বসুমতাৰী তেওঁলোকক আমি ধন্যবাদ জনাব লাগে। কাৰণ আজি এই শান্তি চুক্তিতেই আজি ৰাতি 10টা-12টালৈ মানুহ ব্যৱসায় বাণিজ্য কৰিব পাৰে। আজি কোনো কাৰোৰ পক্ষপাতি নহয়, সকলোৱে মিলা প্ৰীতিভাৱে নিজৰ নিজৰ কাম কৰি গৈ আছে। আজি শান্তিৰ পৰিৱেশ আজি চাৰিওফালে উন্নতি হৈছে। আৰু আমি ক'বলৈ গ'লে আমাৰ বৰ্মন জাতীয় ঐক্য মঞ্চৰ আমি নেতৃত্বসকলক আমি BTR গভৰ্ণমেণ্টক আমি ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ বৰ্মনৰ য'ত বসবাস কৰি আছে সেইটো অঞ্চলত কোনোদিন ৰাস্তা ঘাট হোৱা নাছিল। এই বৰ্মনৰ বসবাস কৰা থকা ঠাইখিনিত আজি আমি CC ব্লক ৰাস্তা প্ৰায় হৈছে। আজি আমি প্ৰায় প্ৰধানমন্ত্ৰী আৱাস ঘৰ পাবলৈ সক্ষম হৈছোঁ। আৰু আমি আজি আমাৰ BTR গভৰ্ণমেণ্টৰ প্ৰমোদ বড়োৰ নেতৃত্বত আমি বৰ্মন জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় কাৰ্যালয় আমি বাস্কা জিলাত বনাইছোঁ আৰু তৈয়াৰ হৈছে। আজি নিৰ্মাণ কাম চলি আছে আৰু শেষ অৱস্থা। তাৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। যিটো কোনোদিন নোহোৱা কাম এটা আজি আমি চকুৰে দেখিবলৈ পাইছোঁ। তাৰ কাৰণে তেখেতক আমি অল বৰ্মন জাতীয় ঐক্য মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এইটো ক'ব বিচাৰোঁ যে আজি BTR শান্তিৰ কাৰণে আজি সকলো মানুহে চাৰিওফালে আজি নিজৰ নিজৰ কাম কাজ আগবাঢ়ি গৈছে। আজি BTR ডেভেলপ হৈছে। সেইকাৰণে আমি UPPL আৰু তেওঁৰ মিত্ৰ দলক আমি পূৰ্ণ সমৰ্থন জনাবলৈ বাধ্য হৈছোঁ। আমি এইটো কাৰণে পূৰ্ণ সমৰ্থন জনাইছোঁ বিকাশৰ কথা চিন্তা কৰি। আজি জাতি গোটি সংঘৰ্ষ নহ'ল, শান্তিৰ পৰিৱেশ আহিল আৰু সকলোৱে শান্তি সমৃদ্ধি বজাই ৰাখিছে, নিজৰ নিজৰ কাম কাজ আগবাঢ়িছে। সেইটো কথা আমি চিন্তা কৰি আজি 2024 লোকসভা নিৰ্বাচনত আমি মানে পূৰ্ণ সমৰ্থন জনাইছোঁ। ধন্যবাদ। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।